ओम नमो भगवते वासुदेवाय नमस्कार मैं एस्ट्रोलॉजर विनय केशव ट्रुथ ऑफ एस्ट्रोलॉजी মাজলে আপোনালোকক স্বাগতম জনাইছো যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো যে বৃষ লগ্নৰ কাৰণে কোনবোৰ গ্ৰহ যোগকাৰক কোনবোৰ গ্ৰহ মাৰক আৰু কোনবোৰ গ্ৰহ সমগ্ৰহ আহক শৃংখলা পুনৰ আগবঢ়াইছো আজি আমি আলোচনা কৰিম মিথুন লগ্নৰ কাৰণে কোনবোৰ গ্ৰহ যোগকাৰক হ'ব কোনবোৰ গ্ৰহ মাৰক হ'ব আৰু কোনবোৰ গ্ৰহ সম হ'ব যেহেতু লগ্নত 3 নম্বৰ লিখা থাকিব আৰু 3 নম্বৰ মানে হল মিথুন ৰাশিৰ অধিপতি হল বুধ যেহেতু লগ্নৰ স্বামী বা অধিপতি তো আমি ক'ব পাৰো যে বুধ মিথুন লগ্নৰ কাৰণে আটাইতকৈ যোগকাৰক গ্ৰহ আৰু পঞ্চম ঘৰৰ অধিপতি হল শুক্ৰ কাৰণ কিয় পঞ্চম ঘৰত 7 নম্বৰ লিখা থাকিব 7 নম্বৰ মানে হল তুলা ৰাশি আৰু তুলা ৰাশি অধিপতি শুক্ৰ তো আমি ক'ব পাৰো যে মিথুন লগ্নৰ কাৰণে শুক্ৰ গ্ৰহ এটা যোগকাৰক গ্ৰহ আৰু 9 নম্বৰ ঘৰৰ অধিপতি হল শনি কাৰণ কিয় 9 নম্বৰ ঘৰত 11 নম্বৰ লিখা থাকিব 11 নম্বৰ মানে হল কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিৰ অধিপতি হল শনি তো আমি এতিয়া ক'ব পাৰো যে মিথুন লগ্নৰ কাৰণে বুধ শুক্ৰ আৰু শনি আটাইতকৈ যোগকাৰক গ্ৰহ এতিয়া মিথুন লগ্নৰ কাৰণে মাৰক গ্ৰহ কোনবোৰ হ'ব চাওক লগ্নৰ পৰা 2 নম্বৰ ঘৰটো যদি আমি চাওঁ এই ঘৰটো হ'ব কৰ্কট ৰাশি আৰু আমি আগতে আলোচনা কৰিছো যে 2 নম্বৰ 7 নম্বৰ আৰু 11 নম্বৰ ঘৰত যদি চন্দ্ৰ বা সূৰ্য অকলে থাকে সেই গ্ৰহটো মাৰক হৈ যায় এতিয়া কৰ্কট ৰাশিৰ অধিপতি যেহেতু চন্দ্ৰ মিথুন লগ্নৰ কাৰণে এটা মাৰক গ্ৰহ আৰু 6 নম্বৰ ঘৰৰ অধিপতি হল মঙ্গল কাৰণ 6 নম্বৰ ঘৰত 8 লিখা থাকিব 8 মানে হল বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিৰ অধিপতি যেহেতু মঙ্গলো মিথুন লগ্নৰ কাৰণে এটা মাৰক গ্ৰহ আৰু 3 নম্বৰ ঘৰৰ অধিপতি হল সূৰ্য মানে কি 3 নম্বৰ ঘৰত 5 লিখা থাকিব 5 মানে হল সিংহ ৰাশিৰ অধিপতি সূৰ্য তাৰ মানে সূৰ্যও মিথুন লগ্নৰ জাতকৰ কাৰণে মাৰক গ্ৰহ এতিয়া আমি গম পালো যে মিথুন লগ্নৰ কাৰণে বুধ শুক্ৰ আৰু শনি আটাইতকৈ যোগকাৰক গ্ৰহ আৰু চন্দ্ৰ সূৰ্য আৰু মঙ্গল আটাইতকৈ মাৰক গ্ৰহ এতিয়া সমগ্ৰহ কোনবোৰ হ'ব এতিয়া সমগ্ৰহ হ'ব বৃহস্পতি কাৰণ কিয় বৃহস্পতি 7 নম্বৰ ঘৰৰ অধিপতি আৰু 9 নম্বৰ ঘৰৰ অধিপতি কিন্তু কোনোবাই মানে বহুত জ্যোতিষীয়ে ইয়াকে কয় মানে আৰু হেৰিটো লিখা আছে থিয়ৰিটো লিখা আছে যে মিথুন লগ্নৰ কাৰণে বৃহস্পতি বাধক গ্ৰহ কিন্তু বাধক গ্ৰহৰ ভিডিঅ' মই বনাই থৈছো মানে চাব পাৰে কিন্তু ইয়াতে বৃহস্পতিৰ বাধক গ্ৰহৰ তেনেকুৱা কোনো ফল নাপায় ইয়াতে মই বৃহস্পতিক সমগ্ৰহ তালিকাত ৰাখিম আৰু বহুত মানে হেৰিত লিখা আছে কিতাপত লিখাও আছে যে বাধক গ্ৰহ সমগ্ৰহ হৈ যায় ইয়াতে বৃহস্পতি সমগ্ৰহ হ'ব তো আমি এটা গম পালো যে মিথুন লগ্নৰ কাৰণে বুধ শুক্ৰ আৰু শনি আটাইতকৈ যোগকাৰক গ্ৰহ আৰু মাৰক গ্ৰহ হ'ব চন্দ্ৰ সূৰ্য মঙ্গল মাৰক গ্ৰহ আৰু বৃহস্পতি হ'ব সমগ্ৰহ এনেকৈ আগন্তুক ভিডিঅ'ত আমি আৰু কৰ্কট ৰাশিৰ পৰা মীন ৰাশিলৈ আৰু আলোচনা কৰিম যদি ভিডিঅ' এটা ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব যাতে ইয়াৰ বেনিফিটটো অন্য লোকেও পায় ধন্যবাদ